কিবা এটা মনত পৰিছেনে? নাই ন? কালিৰ পৰা গৰমৰ বন্ধ। মই পাহৰিছিলোঁ। অলপ আগত বায়ে ফোনত ক'লে কালিৰ পৰা গৰম বন্ধ নহয়। কিবা যেন দুখ এটা আৱৰি ধৰিলে। কিয় জানো ধৰিব পৰা নাই। মই সেই গৰমৰ বন্ধৰ দিনবোৰলৈ উভতি গ'লোঁ। এতিয়া এই গোটেই জুলাই মাহটো গালি দি থাকোঁ। এদিনো বন্ধ থাকিব নালাগেনে? সেই জুলাই মাহটোৱে গোটেই মাহটো আমাৰ কাৰণে গৰমৰ বন্ধ আছিল। 6 মাহিলী পৰীক্ষাৰ শেষৰ দিনটোত মনে নবহে। কাৰণ গোটেই মাহটোৰ প্লেনবিলাক থাকে যে মামাৰ ঘৰত যাব লাগিব, বৰদেউতাৰ ঘৰত যাব লাগিব, আম, জাম, কঁঠাল চব খাব লাগিব। আৰু দেউতাৰ লগত বহি কঁঠালৰ প্ৰতিযোগিতাটোতো নাছেই। কাৰণ কঁঠালৰ গুটিৰ যাৰ বেছিকৈ জমা হয় সিটোন জিকিব। আৰু দেউতাৰ পৰা দুটাৰ কঁঠালৰ গুটি মোৰ ফালেও কৰি লৈছিলোঁ। কাৰণ মই জিকিব লাগিব যে। আৰু লগত অলপমান নিমখ আৰু জলকীয়া। দেউতাই কয় কঁঠাল বোলে এনেই হজম নহয়। সেই দিনবোৰ হেৰাই গ'ল। বুঢ়িয়াৰ সাধুৰ কিতাপৰ গোটেই কাহিনীকেইটা পঢ়িব লাগিব। তই মোক মাকামখন দিবি, মই তোক অসীমত যাৰ হেৰাল সীমা কিতাপখন দিম। বন্ধু বান্ধৱীৰ মাজত সেই কথাৰ আদান প্ৰদানো শেষ হ'ল। এতিয়া আকৌ PDF শ্বেয়াৰ হয় নহয় জানো? ময়ো পঢ়োঁ বাৰু PDF, মই কোৱা নাই। কিন্তু কৰ্মব্যস্ততাৰ মাজত কেতিয়া জানুৱাৰী 1 তাৰিখৰ পৰা ডিচেম্বৰৰ 31 তাৰিখ পায়হি গমেই নাপাওঁ। তাৰ মাজত গৰমৰ বন্ধও নাইকিয়া হ'ল, ঠাণ্ডাৰ বন্ধৰ সেই ডিচেম্বৰ মাহটিও নাইকিয়া হ'ল। কেৱল ৰৈ গ'লোঁ 2-এটা বন্ধ মিলাই কৰি কেতিয়া ঘৰ যাব পাৰোঁ হোষ্টেলৰ পৰা। সোমবাৰ মঙ্গলবাৰ বন্ধ আছে, শনিবাৰে ঘৰ গুচি যাম। তেনেকুৱাকৈ গোটেই বছৰটি শেষ হৈ যায় আৰু স্মৃতিৰ কোনোবা এটা কোণত ৰৈ গ'ল সেই গৰমৰ বন্ধৰ স্মৃতিবোৰ। এয়াই জীৱন। আজিলৈ